काल मृत्यु मरता काम करता जो चंडाल का काल उसका क्या बिगाड़े भक्त जो महाकाल का साक्षात शिव जी के दर्शन हो गया। जब भी वो तांडव करते थे तीनों लोग हिल जाते थे। आज आपके नाच ने ना पूरा का पूरा मंच हिला दिया। নমস্কাৰ আজি মোৰ নতুন এটা ভিডিঅ'লৈ সবকে স্বাগতম জনাইছোঁ। আজি বিশেষ ভিডিঅ' বনোৱাৰ কাৰণ আছিলে, কিন্তু আমাৰ DRD লিটিল মাষ্টাৰ আমাৰ আপোন পেগু ডান্স কৰি আছে, তেওঁলৈ ভিডিঅ'টো বনাইছোঁ। তেওঁলৈ মানে কি তেওঁ ভোটটো কেনেকৈ দিব লাগিব, যিহেতু টপ 10ত চিলেক্ট হৈ গ'ল আপোন পেগু, সেইটোলৈহে ভিডিঅ'টো বনাইছোঁ। আপোনালোকে তেওঁক ভোটটো দিবলৈ হ'লে G5 এপছটো আপোনালোকে ডাউনলোড কৰিব লাগিব আৰু তাত ভোটটো দিব পাৰিব। তাৰপৰা G5 এপছটো আপোনালোকে ডাউনলোড কৰিলে মানে তাত যিমান কণ্টেষ্টেণ্ট আছে তেওঁলোকৰ গোটেই নামটো ওলাই থাকিব, মানে ওলাই যাব। তাত আপোনালোকে ভোটটো দিব পাৰিব। বাকী আপোনাৰ যদি জিমেইল একাউণ্ট নাই আপোনালোকেও দিব পাৰিব, যিহেতু তেওঁলোকে নাম্বাৰ দিব। নাম্বাৰটোত আপোনালোকে মিছ কল মাৰিব লাগিব। আপোনাৰ যদি দুটা চিম আছে, দুটা চিমত আপুনি দুবাৰ দিব পাৰিব। আপোনাৰ যদি জিমেইল নাই দুবাৰ দিব পাৰিব দুখন চিমৰ পৰা। আপোনাৰ যদি জিমেইল আছে দুখন চিম থকা মানুহটো 4বাৰ দিব পাৰিব। এইটোলৈহে অলপকৈ মই আজি ভিডিঅ'টো বনাইছোঁ, যিহেতু মিচিং ভাষাত বহুত বনাইছে, কিন্তু অসমত আছে যদি আমি অসমীয়াই হওঁ। সেইটো কাৰণে অসমৰ মানুহে মানে জানিব বিচাৰে যে আপোনালোকেও কেনেকৈ ভোটটো দিব লাগিব ন। মিচিং ভাষাত বনাই থাকিলে মানে মিচিং মানুহে জানি থাকিব ন। অসমত কিমাননো আছে, যিমান জনগোষ্ঠী আছে চবেই মানে জানিব বিচাৰে। এইটো কাৰণে মই আজি ভিডিঅ'টো অসমীয়াত বনাইছোঁ। আপোনালোকে বেয়া নাপাব এইটো খোৱাৰ কাৰণে। আপোনালোকে যদি তাত ভোটটো মানে দিব বিচাৰিলে তাত দিব পাৰিব। এইটোলৈহে আজি ভিডিঅ'টো বনাইছোঁ। আৰু তাৰপিছত আপোনালোকে শনিবাৰ 9টামান বজাৰ পৰা আছে তেওঁলোকৰ ডান্স, তাত আপোনালোকে চাব পাৰিব। তাত চাব, তাতে আপোনালোকে ভোটটো দিব লাগিব। বাকী শনিবাৰ 9টা বজাৰ পৰা আপোনাৰ সোমবাৰ 12টামান বজালৈকে থাকিব নেকি, তাত মানে এইটো সময়ৰ ভিতৰত আপোনালোকে ভোটটো দিব লাগিব। চবকে ইয়াৰ পৰা অনুৰোধ জনাইছোঁ মই অসমবাসী ৰাইজক, আপোনালোকে যাতে মই অসমীয়া, মই মিচিং বা মই দেউৰী বা মই কিবাকিবি এইবিলাক ভাৱ কোনে নলয়, আপোনালোকেও চবেই ভোটটো দিব। মোৰ আশা থাকিল আপোনালোকে ভোটটো দি জয়যুক্ত কৰিব আপোনালোকেও। মোৰ আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। বাকী আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগে যদি লাইক কৰিব, আৰু মোৰ চেনেলটো যদি নতুনকৈ আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ।